বুঢ়ী এই তিনি সন্ধিয়াখন লৰা আৰু বুঢ়ী একেবাৰে ফুৰিবলৈ গ'ল, এতিয়ালৈকে আহিব পৰা নাই। ইফালে কাপোৰখিনিও আছে উঠাবলৈ, মই নুঠাও পাই, মই নহ'ব দেই, উঠাব নাই, আহি পেলাই তাইকে উঠাব দিম। ইমান একেবাৰে তিনি সন্ধিয়াখন লাগিলেহি এতিয়ালৈকে আহিব পৰা নাই। বুঢ়ীজনী ইমান ৰাতিলৈকে বাহিৰত থাকে নেকি? আমাৰ ল'ৰাটো বাৰু খবৰ নাই, বুঢ়ীজনীওতো কমচে কম হেৰি থাকিব লাগে। কেনেকুৱা বুঢ়ীও পালো, সন্ধিয়া লাগিলেহি এতিয়ালৈকে আহিবই পৰা নাই। এতিয়া আৰু ডেকা গাভৰু হৈ থকা নাই নহয়, পাৰ্কত গৈ বহি থাকিবলৈ। এতিয়া তাই এইখন ঘৰৰ বোৱাৰী হৈছে, বোৱাৰী নিচিনাকে কাম নকৰি আকৌ তাই আকৌ কি কৰিব গৈছে? ৰ বাপেকে ৰ, আহি ল, তাৰ পাছত মই তোক ভাওনা দেখুৱাই আছো। এচাকে কাম কৰিব দিম নহয় সদায় সদায়, একদম মছলা পাই যাবি। ৰ তই আহি ল। এইখিনি সময়ত মোৰ অকণ চাহ একাপ খাব মন যায়, চাহ এটুপি বনাই পেলাই দিব লাগে। এইখিনি সময়ত এই তিনি সন্ধিয়া সময়কণত তাই আকৌ পাৰ্কত বহি নে চিনেমা ফিল্ম চাবলৈ সেইবোৰত আকৌ ওলাই গৈ মোক এই সময়কণত চাহ একাপ দিবলৈও এতিয়া মানুহ নাই। বোৱাৰী থাকিলে কি হ'ব, যদি সময়মতে শাহুৰ মাকক শুশ্ৰূষাই কৰিব নোৱাৰে। কেনেকুৱা বোৱাৰী পালো দেই। মা, বাবাটো আহি পালা? মা আহিলো দিয়া। পিছে আজি ফুৰি চকি কেনেকুৱা লাগিলে, ভাল লাগিল নে? মা ভাল দিয়া, মই যাওঁ ফ্ৰেছ হৈ লওঁগৈ। যোৱা বাবা, যোৱা, মই তোমালোকলৈ চাহ বনাই আছো, যোৱা। বোৱাৰী তুমি অকণ ৰখাচোন। বোৱাৰী, তোমাৰ এইকণ কমন চেন্স নাই নেকি যে শাহুৰ এজনী অকলে এৰি থৈ গৈছা? কমচে কম তুমি সন্ধিয়াখনত ইমান সময়ত আহিব নালাগিছিলে, অলপ সোনকালেতো গুচি আহিব পাৰিলা হয়। তুমি কি ল'ৰাটোক ক'ব নোৱাৰিলা হয় নেকি? এই ঘৰত মা আছে, আমি সোনকালে যাওঁ বুলি কৈ পেলাই তুমি লৈ আহিব নোৱাৰিলা? তোমাৰ ইমান চখে পাইছে নে ফুৰিবলৈ যোৱা? ইমান চখ লাগিছে তোমাৰ গাত? মা, মই কৈছিলো এখেতক, কিন্তু তেখেতে দেৰি কৰিলে যে। কি তেখেতে দেৰি কৰিলে? তুমি কৈ পেলাই সোনকালে আহিব নোৱাৰা নেকি? আৰু তুমি এইখন ঘৰৰ বোৱাৰী হয়, গাভৰু ছোৱালী হৈ থকা নাই নহয় এতিয়া। য'লৈকে লৈ যায় তলৈকে ফুৰিবলৈ যোৱা, ঘৰত কিমান কাম বন থাকে। মই যে অকলে কি বুলি কয় খোৱা পা উঠি পেলাই যে মোক যে চাহ একাপ লাগিব, তুমি সেইটো নাজানা নেকি? তুমি সেই কি বুলি কয় ফুৰিবলৈ ফুৰা চকাত যে ইমান গুৰুত্ব দিছা, কিয়? তুমি এতিয়া বোৱাৰী হোৱা নাই নেকি? মা, মইতো চুপ, একদম চুপ। মই জানো নহয় তোমাক। এনেই ফুলৰ বিজনেছটো কৰি লৈ তাৰপিছত মোৰ বাবাটোক তোমাৰ জালত সোমাই ল'লা। সোমাই লৈ এতিয়া বিয়াখন হৈ লৈ এতিয়া তুমি একদম ৰাণীৰ নিচিনা ফুৰা চকা চবতে একদম ঘূৰি ফুৰিব লৈছা। চুপ থাকিবা, তুমি মোৰ কথা শুনিব লাগিব। এখন ঘৰ মোৰ হয়, তুমি মোৰ কথা মতে চলিব লাগিব। কেনেকৈ মোৰ ল'ৰাটোক ফচাই মেলি ল'লা, তাৰপিছত এতিয়া তুমি একদম মানে পুৰা ৰাণীৰ নিচিনাকে খাব বিচাৰা। ঘৰত যে শাহু এজনী আছে, সেইটো খবৰ নাই তোমাৰ? মা, এইবোৰ কি কৈছে আপুনি? মই একো বুজৰিব পৰা নাই। কি কৈছো মানে, তুমি এতিয়া যে ফুৰিবলৈ গ'লা সেইটোৰ ওপৰতে মই কৈছো, গম পাইছা? আৰু ইমান ফুৰা চকা এইবিলাক ভাল নহয়। এতিয়া তুমি বোৱাৰী, মনত ৰাখিবা সেইষাৰ কথা। কিন্তু মা, মই যাব খোজা নাছিলো, এখেতেহে ক'লে আজি ফুৰিবলৈ যাম বুলি, সেইবাবেহে মই গৈছিলো। হ'ব, মোৰ ল'ৰাটোৰ বিৰুদ্ধে মোক একো গোচৰ দিব নাহিবা। মই জানো নহয় তোমাৰ কথা। হ'ব, যোৱা, মোৰ চকুৰ পৰা এতিয়া আঁতৰ হোৱা। আৰু হেৰি কৰিবা, কিটচেনলৈ যোৱা, কিটচেনত বাচন অলপ আছে, সেইখিনি ধুই দিয়াগৈ। তাৰপিছত চাহ বনাবা, গাখীৰ চাহ, ফ্ৰিজতে গাখীৰ আছে। আৰু চাহৰ লগত পকৰা বনাবা, পনীৰ পকৰা বনাবা, ফ্ৰিজতে পনীৰো আনি থৈ দিয়া আছে, কালি বাবাটোৱে লৈ আহিছিলে। পনীৰ পকৰা বনাবা, যোৱা, এতিয়া যোৱা, বনাই পেলাই লৈ আহা। হ'ব মা। ইমান ভাগৰে জিগৰে আহি শাহু মায়ে আকৌ এইবোৰ কৰিবলৈ দিছে। মোৰ ভাগৰে লাগি গৈছে, তথাপিও উপায় নাই আৰু কৰিবই লাগিব। কিবা কৈছিলা নেকি বোৱাৰী? নাই কোৱা মা, মই যাওঁ। এনেকৈ মই তাইক দিম, মোক চিনি পোৱা নাই ডুগডুগি দেখাই আছো তাইক যদি মোৰ ঘৰৰ পৰা খেদিব নোৱাৰো, মোৰ নামত ডুগডুগি নহয়। হাই ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে? ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব আৰু মোক এনেকৈ মৰম দি যাব আগুৱাই যোৱাত।
আকৌ এটি নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছো।